হে দোস্ত মানে কথাটো হ'ল আজি গৈ আছো শিলঘাট। তো আপোনালোকে দেখিব পাৰিছে মই গাড়ীত আছো, মোৰ লগত আছে RDX। তো মই পোনপ্ৰথমে যি ভিডিঅ' বনাব লাগিছিলে সেইটো ভিডিঅ' আজি নবনালোঁ। তো আজি মানে বেলেগ মডেলত আৰম্ভ কৰিম বুলি ভাবি আছোঁ। তো বলক আজি বহুত মজা লাগিব। গৈ আছোঁ শিলঘাট, ধুনীয়া জেগা। তো বন্ধুসকল আহি চাওক, ডাইৰেক্ট আমাৰ লক্ষ্যত আজি আহি গ'লোঁ। ইয়াত চাওক যি মানুহৰ ভিৰ, বহুত মানুহ, বহুত বেছি মানুহ। তো পোনপ্ৰথমে আগতে গাড়ীটো মানে পাৰ্কিং কৰি লওঁ, তাৰপিছত চাওক এইটো মানে পাৰ্কিঙত সোমাই আছোঁ গাড়ীটো। তো গাড়ীটো পাৰ্কিং কৰি পিনে একদম, আৰু এইটো চাওক না, পাৰ্কিং যিটো জেগাত কৰিছে ইমান ধুনীয়া জেগা, বাপৰে বাপ। চাওক পিছপিনে আছে নদী। তো আপোনালোকে আজি বহুত মজা পাব, আজিৰ ভিডিঅ'টোত বহুত মজা পাই থাকিব। তো বলক আজিৰ ভিডিঅ'টো আপোনালোক মোৰ লগত থাকক। হেল্ল' বন্ধুসকল, এতিয়া জাষ্ট আমি আহি পাইছোঁ শিলঘাট। তো শিলঘাট মেলাত এতিয়া আহি পিনে পাৰ্কিং কৰিলোঁ গাড়ী। আপোনালোকে দেখিব পাৰিছে পাৰ্কিং কৰি পিনে ইয়াত মানে ব্ৰহ্মপুত্ৰ নদী আছে। তো ব্ৰহ্মপুত্ৰ নদীৰ মানে কিনাৰত এতিয়া আমি আছোঁ। মোৰ লগত আছে RDX। কেনে লাগিছে RDX? প্লেচটো চাওক না, প্লেচটো আপোনালোকক দেখুৱাইছোঁ, বেক কেমেৰাৰে দেখুৱাব চেষ্টা কৰিম আপোনালোকক। ইমান ধুনীয়া প্লেচ, বাপৰে বাপ। যাবৰ মানে ইয়াৰ পৰা যে ঘৰত যাম সেইটোৱে মন নাই মানে যাব। ইয়াতে থাকিম এনেকুৱা যেন পাইছে মানে। তো আপোনালোকক পিছফালৰ কেমেৰাৰে দেখুৱাব চেষ্টা কৰিম মানে চাই থাকক আৰু আজিৰ ব্লগটো। বন্ধুসকল আপোনালোকে দেখিব পাৰিছে এইখনে আমাৰ অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ। তো ব্ৰহ্মপুত্ৰ মানে কথাটো হ'ল ব্ৰহ্মপুত্ৰৰ ওচৰত বহি পিনে বহুত ভাল লাগিছে আজি। আপোনালোকে চাওক নাজাৰাটো দেখুৱাই আছোঁ। মন্দিৰৰ গেট পাই গ'লোঁ। এইটো চাওক কেমেৰাই ফোন কৰি আছে, মানে RDXে ফোন কৰি আছে। তো আমি বহুত মানুহৰ মাজত এতিয়া খোজকাঢ়ি গৈ আছোঁ মন্দিৰলৈ। তো চাই থাকক আজি ব্লগটো আপোনালোকে। তো বন্ধুসকল ফাইনেলি এতিয়া আমি আহি পালোঁ এই শিলঘাট মানে মন্দিৰত, মেইন মন্দিৰত। এইটো মেলাৰ যি মেইন কাম যিটো মন্দিৰ, মন্দিৰত এতিয়া আহি পালোঁ। তো আপোনালোকে দেখিব পাৰিছে পিছফালে এইটো আমাৰ গেট। তো বলক আজি সোমোৱাম মানে গেটত। তো চাই থাকক আজি আপোনালোক, আমাৰ লগত থাকক। বন্ধুসকল ইয়াত মানে আমি দুয়োটা এনেকৈ সোমাই আহিলোঁ। সোমাই আহি পিনে আৰু এটা কথা আপোনাক কৈ দিওঁ, মন্দিৰত যোৱাৰ যিটো টিপ্পা আছে এই পূজাৰীজনে আমাক লগোৱাই দিব। এইটোৰ অবিহনে চাওক আপুনি কেনেকৈ মোক ধৰিছে, এইটো নলগালে যাবই নিদিয়ে মানে। অ'কে ঠিক আছে, লগাও মুশকিল নেই লগাও। হেল্ল' शांति रहे, जय जयकार। हाँ भैया, जय भोलेनाथ। तो दक्षिणा करो पंडित जी को। कितना देना पड़ता है? ना खुशी जितना है भोजन के दाम। तो अब ओहो बहुत बढ़िया लग रहा है भैया तेरे को। बढ़िया लग रहा है ना? बढ़िया, मेरे को नहीं तो चाहिए। दक्षिणा करो पंडित जी। 10 रुपये देना इसको, मेरे पास है ही नहीं पैसा। 10 रुपया देना पड़ेगा। इससे दे दे, चल निकाल। तो दोस्तों हमने लगा लिया ये मंदिर जाने वाला टिप्पा, इसको लगाना पड़ता है मंदिर जाए तो। हेलो, जाते रहो और देखते रहो, पटाखा देखते रहो। ओहो तो ফাইনেলি বন্ধুসকল ইমান ওপৰত মন্দিৰ, ইয়াত মানে কি ক'ম, উঠি মানে একদম খোজকাঢ়োতে একদম মানে ভৰি বিষাইছে এনেকুৱা যেনিবা। ইয়াত বহুত ওপৰত মন্দিৰ মানে। তো চাই থাকক ব্লগটো। তো বন্ধুসকল বহুত কষ্ট কৰি এতিয়া মানে মন্দিৰৰ ওপৰত উঠিছিলোঁ। মন্দিৰ বহুত ওপৰত আছে। তো ওপৰত উঠিলোঁ। তো উঠি পিনে ইয়াত আপোনালোকক দেখাব পাৰিছে এই পিছফালে থকা এইটোৱে মানে মন্দিৰ। এতিয়া মন্দিৰত যাবৰ আমাৰ সময় নাই। ইয়াৰ কাৰণ হ'ল আজি মানে যিটো লক্ষ্যৰ কাৰণে, যাৰ লক্ষ্যটো মেইন লক্ষ্যটোৰ পিনে এতিয়ালৈকে আমি যোৱাই নাই। তো বলক আজি বেলেগ মজা হ'ব, লক্ষ্যটোৰ পিনে যাওঁ। আজিৰ ভিডিঅ'টোত চাই থাকক আপোনালোক।